মই আপোনাৰ দেশৰ শ্বুটিঙত যাওঁ। একচুৱেলি এইটো চেনেলত মই তেনেকুৱা ধৰণৰ ভিডিঅ' ইমান আপলোড নকৰোঁ, কিন্তু ফটোগ্ৰাফী ৰিলেটেড হয় কাৰণেই মই দি আছোঁ। যিটো চেনেলটো মোৰ ফটোগ্ৰাফী ৰিলেটেড। এতিয়া মই ঘৰৰ পৰা ওলালোঁ, এতিয়া পৰাণৰ ঘৰলৈ যাম, পৰাণক পিক আপ কৰিম, তাৰপৰা আমি শ্বুটিঙত যাম। ঠিক আছে, তো একেবাৰে পৰাণৰ ঘৰত লগ পাম। ইহঁতি শ্বুটিঙৰ লোকেশ্যনলৈ গ'লে তো মই যাওঁ। আজি আমি এইকণে যিখন জেগাত নমস্কাৰ, আজি আমি ডকাইত কৰিবলৈ আহিছোঁ। অ'কে, ইয়াত টকিমলা নহয় দেই এতিয়া। চবকে উলিয়াই দিছোঁ। এয়া আৰে মিনি একদম ফ্ৰণ্ট কাম কৰা বহুতো আগত পাতি দিয়া জিভাখন খেলি ৰবা হাই দিলে হ'ব। চিনাকি কৰিছোঁ চেনিমাই এয়া টকা দিয়া দেখিছ নাই, কি হাঁহি দেখিছ নাই, কি মহময় কাইলৈ সেইবুলিও ওলাব যেনেকৈ ভাও দি আছে তেনেকৈ ওলাব মানে এয়া ৰজাবাৰী ফিল্ডত গৰু বহুত, গৰুবোৰ আমি আঁতৰাবলগীয়া হৈছে। মোক এটা জীয়াৰ নিচিনা লাগিছে দেখিবলৈ। এয়া আকৌ মই লৈ লৈছোঁ, পিন্ধিব লাগে, মই ৰ'দে ধৰিছোঁ। একদম ফ্ৰণ্টত চিধা হৈ দিয়া অকণমান, বেছি বেগ নাযাওঁ। ভাল আগত থাকি গ'ল হয়। একচুৱেলি এনেকুৱা হ'ল মানে ফিল্ডত ইমানেই গৰম বেছি যে সকলো শ্বুট আমি ল'বই নোৱাৰিলোঁ। শ্বুটটো লোৱা হৈ গ'ল, কিন্তু মানে ভ্লগৰ কাৰণে এইখিনি কৰিবলৈ নহ'লে। তো য'ত ত'ত টুকুৰা টুকুৰি হ'ল ভ্লগটো, যেনেকৈ প্ৰপাৰ বনিব লাগে তেনেকুৱা নহ'লে। একচুৱেলি এইটো ভ্লগ বুলি নহয়, বিহাইণ্ড দ্য চিন বনাই আছিলোঁ আমি। তো ৰ'দ যিমান মানে আমি এখন কৰিবলৈ নাপালোঁ একো, ইমানেই গৰম। তো যিটো আছিলে সেইটোৱে মই এডিট কৰি দি দিলোঁ, পষ্ট কৰি দিলোঁ।